আসাম লেবাৰ কাৰ্ডৰ বিষয়ে মাৰিছোঁ তেতিয়া এইটো ওলাইছে তাৰপিছত মই ইয়াতে ক্লিক কৰিছোঁ ক্লিক কৰাৰ পাছত এইবিলাক ওলাইছে ভেৰিয়াছ ৱেলফেয়াৰ বেনিফিট ফৰ ৰেজিষ্টাৰ্ড কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ ৰেজিষ্টাৰ্ড মানে পকা ঘৰ বিল্ডিং বনোৱা ঘৰ কাঠৰ মিস্ত্ৰীৰ পৰা আদি কৰি যিমান যোগালী আছিলে এই কাম কৰা মানুহসকলৰ কি সুবিধা আছে এই বহু ধৰণৰ সুবিধা আছে বুলি কৈছে এই সুবিধাবিলাক উল্লেখ কৰিছে কৈছে দ্য ফলোইং আৰ দ্য বেনিফিট এভেইলেবল ফৰ ৰেজিষ্টাৰ্ড বেনিফিচিয়াৰী যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰে এই পৰ্টেলত তেওঁলোকক আসাম লেবাৰ কাৰ্ড যিসকলে বনাইছে তেওঁলোকৰ এইবিলাক সুবিধা আছে বুলি কৈছে প্ৰথমে হৈছে ডেথ বেনিফিট দ্য বোৰ্ড চেংচন এন এমাউণ্ট অফ 50,000 টু দ্য নমিনিজ ডিপেণ্ডেণ্ট অফ এ মেম্বাৰ টাৱাৰ্ডছ ডেথ বেনিফিট ইন কেছ অফ নৰ্মেল ডেথ হ'লে যিজন মানুহে ৰেজিষ্টাৰ্ড কৰে ৰেজিষ্টাৰ্ড কৰা লেবাৰজন যদি নৰ্মেল ডেথ হয় তেতিয়াহ'লে তেওঁৰ নমিনীক এই ডিপাৰ্টমেণ্টৰ পৰা অসম চৰকাৰৰ ডিপাৰ্টমেণ্টৰ পৰা 50,000 টকা দিব সাধাৰণ ইন নৰ্মেল ডেথ হ'লে ইফ দ্য ডেথ ইজ ডিউ ফৰ এক্সিডেণ্ট ডিউৰিং দ্য কোৰ্চ অফ এমপ্লয়মেণ্ট কাম কৰি থকা অৱস্থাত যদি তেওঁ এক্সিডেণ্টেলি ডেথ হয় দ্য নমিনী বা ডিপেণ্ডেণ্টজনে কিমান পাব 3 লাখ টকা ডেথ বেনিফিট পাব বুলি কৈছে তাৰপিছতে নেক্সট হৈছে ফিনাৰেল এছিষ্টেঞ্চ মানে কি যদি মানুহজনৰ শ্ৰদ্ধাকৰম কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ সুবিধা যিজন ৰেজিষ্টাৰ্ড এমপ্লয় ৰেজিষ্টাৰ্ড কনষ্ট্ৰাকশ্যন ৱৰ্কাৰজন যদি মৰি যায় মৰাৰ পাছত তেওঁ গৃহস্থই কিছুমান কাম কৰিব লগা হয় কৰ্ম কৰিব লগা হয় শ্ৰাদ্ধ কৰম আদি কৰিব লাগে এই শ্ৰাদ্ধ কৰম কৰিবৰ কাৰণে এই বোৰ্ডৰ পৰা 5,000 টকা নমিনী বা ডিপেণ্ডেণ্টজনক দিয়ে বুলি কৈছে তাৰপিছত কৈছে কেছ এৱাৰ্ডত কৈছে যে কেছ এৱাৰ্ড দ্য বোৰ্ড অফাৰ্ছ কেছ এৱাৰ্ডছ টু 3 মেল এণ্ড 3 ফিমেল চিলড্ৰেন অফ দ্য বেনিফিচিয়াৰী ইন আজ ডিষ্ট্ৰিক্ট এট দ্য ৰেট অফ 5,000, 4,000, 3,500 to those who score 75%, 65,000 and 75,000 and 55,000 or less than 65 marks. কৈছে যদি এই ৰেজিষ্টাৰ্ড থকা লেবাৰ কাৰ্ড ৰেজিষ্টাৰ্ড থকা ব্যক্তিজনৰ ল'ৰা বা ছোৱালীয়ে যদি মেট্ৰিক বা হাই মাদ্ৰাছাত 75, 65, 75 বা 55 বা 65 মাৰ্কছ লৈ পাছ কৰে তেতিয়াহ'লে তেওঁলোকক এইখিনি কেছ এৱাৰ্ড দিম বুলি কৈছে 5,000, 4,000, 3,000 পৰিখন ডিষ্ট্ৰিক্টত 3জন ল'ৰা আৰু 3জন ছোৱালীক দিব ৰেজিষ্টাৰ্ড কৰা ব্যক্তিজনৰ ল'ৰা ছোৱালীক মেটাৰনিটি বেনিফিট তাৰমানে মহিলা যদি কোনোবা কৰ্মী কৰ্মী আছে এইটো কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ মহিলা মানুহ হয় তেতিয়াহ'লে তেওঁ যদি ডেলিভাৰীৰ ক্ষেত্ৰত registered women beneficiaries shall be given 20,000 as maternity benefit under the period maternity delivery সময়ত তেওঁ 20,000 টকা চৰকাৰৰ ফালৰ পৰা দিব আৰু এই বেনিফিটটো দুবাৰ দিয়া যাব এজন মানুহৰ জীৱনত মাত্ৰ দুবাৰ দিয়া যাব যদি মহিলা বেনিফিট কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ যদি মহিলা মানুহ হয় আৰু তেওঁ ডেলিভাৰী সময়ত চৰকাৰে 20,000 টকা তেওঁক বেনিফিট হিচাপে দিব বেনিফিট ডিউৰিং দ্য পিৰিয়ড মেটাৰনিটি ডেলিভাৰী সময়ত তেওঁক 20,000 টকাকৈ দুবাৰ দিব বুলি কৈছে এজন মানুহৰ জীৱনত এজনী মহিলা মানুহৰ জীৱনত দুবাৰ দিব জেনেৰেল পেনশ্যনো দিব বুলি কৈছে A registered beneficiary worker as building worker for not less than 1 year after the commencement of this rule shall on completion of the 60 years of the age be eligible for pension. তেওঁ যিজন মানুহ এই লেবাৰ কাৰ্ড হিচাপে কনষ্ট্ৰাকশ্যন ৱৰ্কাৰজনে ৰেজিষ্টাৰ্ড কৰিব তেওঁ 60 বছৰ হোৱাৰ পাছত তেওঁ পেঞ্চন পাব বুলি কৈছে The pension will become payable from the first day of the succeeding year succeeding to the month in which the completing 60 years 60 বছৰ বয়স কমপ্লিট কৰাৰ পিছত তেওঁ পেঞ্চন পাব 2,000 টকা লগতে আৰু 100 টকা দিব বুলি কৈছে 2,100 টকা তেওঁ পেঞ্চন পাব for every completing years of service from the year of his her registration তেওঁ ৰেজিষ্ট্ৰেচন কৰাৰ সময়ৰ পৰা তেওঁ
কিমান দিন ৰেজিষ্ট্ৰেশ্যন কৰিছে সিমান দিনৰ হিচাপত তেওঁক পেঞ্চন দিব বুলি কৈছে এডভান্স ফৰ পাৰ্চেছ অফ কনষ্ট্ৰাকশ্যন হাউচ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ এজনে যদি ঘৰ কনষ্ট্ৰাকশ্যন কৰিব বিচাৰে কিবা কিনিব বিচাৰে তেতিয়াহ'লেও চৰকাৰৰ পৰা সুবিধা দিব বুলি কৈছে দ্য বোৰ্ড অন এপ্লিকেশ্যন অফ বাই এ মেম্বাৰ চেংচন ওৱান টাইম ইণ্টাৰেষ্ট ফ্ৰী ৰিফাণ্ডেবল লোন ইণ্টাৰেষ্ট ফ্ৰী ৰিফাণ্ডেবল লোন কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ যিজন কনষ্ট্ৰাকশ্যন ৱৰ্কাৰে এই মেম্বাৰ হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁ ইণ্টাৰেষ্ট ফ্ৰী ৰিফাণ্ডেবল লোন 5 লাখ টকালৈকে লোন পাব ফ্লেট কিনিবৰ বাবে 2 লাখ টকালৈকে মাটি কিনিবৰ কাৰণে পইচা পাব আৰু 3 লাখ টকালৈকে কনষ্ট্ৰাকশ্যন অফ হাউচ পাব এইখিনি সুবিধা পাব বুলি কৈছে ডিজেবিলিটি পেঞ্চন যদি ডিজেবিলিটি পাৰ্চন দ্য বোৰ্ড চেংচন এন এমাউণ্ট অফ 2000 per month and 100 per month for every completing year of the service from the year of registration as disability pension to a beneficiary who is permanently disabled due to paralysis leprosy TB accident etc. in the addition to the person he will be eligible for an external payment of not more than 3 lakhs one time extra depending upon the percentage of disability subject to such conditions as fixed by the board disability ব্যক্তিসকলক তেওঁলোকৰ ডিজেবিলিটি অনুপাতিক হিচাপত 2100 টকাকে পেঞ্চন দিব বুলি কৈছে লোন ফৰ পাৰ্চেছ অফ টুলছ এজন কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ ৰেজিষ্টাৰ কৰাৰ পাছত এইখিনি ফেচিলিটিৰ সুবিধা লাভ কৰিব পাৰিব পাৰ্চেছ টুলছ আদি কিনিবৰ বাবে লোন পাব an amount of not exceeding 20,000 will be sanctioned as a one-time interest-free loan to the registered member for purchase of tools. যন্ত্ৰপাতি দি কিনিবৰ কাৰণে 20,000 টকা তেওঁক ইণ্টাৰেষ্ট-ফ্ৰী লোন দিব বুলিছিলে those who have completed 3 years membership as registered construction worker হিচাপে তেওঁ 3 বছৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ 3 বছৰ পিছত তেওঁ 20,000 টকা ইণ্টাৰেষ্ট-ফ্ৰী লোনৰ বাবে উপযুক্ত হ'ব বুলি কৈছে and those who remit construction regularly will be eligible for this loan আৰু যোনে নেকি কনষ্ট্ৰাকশ্যনৰ কামটো ৰেগুলাৰ কৰি আছে তেওঁহে পাব the beneficiary should not have completed 55 years আৰু মানুহজনৰ বয়স 55 বছৰ তলত হ'ব লাগিব the loan amount shall be recovered in not more than 60 installment 60টা ইনষ্টলমেণ্টৰ ভিতৰত তেওঁ লোনটো সম্পূৰ্ণ টানি লব education institution the board provides job oriented technical education and vocational education to the children of the beneficiary আপোনাৰ এই কনষ্ট্ৰাকশ্যন ৱৰ্কাৰজনে ৰেজিষ্টাৰ কৰাৰ পিছত আইডি কাৰ্ডখন লোৱাৰ পাছত তেওঁৰ ব্যক্তিগত ট্ৰেইনিঙৰ বাবে নাইবা তেওঁৰ ল'ৰা ছোৱালীৰ এই শিক্ষাগত ট্ৰেইনিঙৰ বাবে এই বোৰ্ডে সহায় কৰিব বুলি কৈছে তাৰপিছত মেডিকেল এছিষ্টেন্স 1000 পাৰ ডে যদি তেওঁ মেডিকেলাইজ হ'ব লগা হয় কনষ্ট্ৰাকশ্যন ৱৰ্কাৰজনৰ যদি মেডিকেল হ'ব লগা হয় তেতিয়াহ'লে 1000 কৈ পাৰ ডে ফৰ দ্য ফাৰ্ষ্ট 5 দিনৰ প্ৰথম 5 দিনৰ কাৰণে 1000 টকাকৈ তেওঁ মেডিকেল ফিজ দিব আৰু পিছত প্ৰতিটো দিন 200 টকাকৈ বাকী কেইটা দিনত 200 টকাকৈ তেওঁ দি যাব হস্পিটেলৰ খৰচ বাবদ মেক্সিমাম 20,000 টকা দিব ৰেজিষ্টাৰ্ড বেনিফিচিয়াৰী যিজন নেকি কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ হিচাপে ৰেজিষ্টাৰ্ড হয় partial disability benefit আকৌ partial disability তেওঁ মানে যদি যে অক্ষম হয় তেওঁ কিবা বিকলাঙ্গ হয় তেতিয়ালে 25,000 50,000 75,000 বা 1,50,000 টকালৈকে তেওঁ কি দিয়া হ'ব তেওঁ চৰকাৰৰ পৰা দিয়া হ'ব এইটো কৈছে এডুকেশ্যনাল এসিস্টেন্স শিক্ষাৰ কাৰণে কি সহায় কৰিছে to lay greater emphasis of the education of the children of the construction worker ল'ৰা ছোৱালীৰ শিক্ষাৰ উন্নয়নৰ কাৰণে এই বোৰ্ডে কাম কৰিব বুলি কৈছে the Assam Building Other Construction Worker Welfare Board has already provided educational assistance under the provision of 285 Building Other Construction Workers Assam Rules 2007 and laid greater emphasis to education to the children of the construction workers as follows construction worker সকলক বিভিন্ন ধৰণে এই বোৰ্ডে সহায়
সহায় কৰে কি কৈছে যে ক্লাছ 1 to 4 লৈকে 1500 টকা ক্লাছ 5 to 7 লৈকে 2750 টকা ক্লাছ 8 to 10 লৈকে 4000 টকা 11 to 12 লৈকে 7000 টকা ডিগ্ৰী কোৰ্স ইচ ইকুইভ্যালেন্ট কোৰ্সৰ বাবে 10000 টকা পোষ্ট গ্ৰেজুৱেট ইকুইভ্যালেন্ট কোৰ্সৰ বাবে 20000 টকা হায়াৰ ষ্টাডি ইন দ্য গভৰ্ণমেণ্ট ইনষ্টিটিউচন IIT ইঞ্জিনিয়াৰিং মেডিকেল এক্সেট্ৰা কনষ্ট্ৰাকচন ৱৰ্কাৰসকলৰ ল'ৰা ছোৱালীয়ে যদি হায়াৰ ষ্টাডিৰ কাৰণে IIT বা ইঞ্জিনিয়াৰিং মেডিকেল কলেজত যাব বিচাৰে will be borne by the board তাৰো খৰচ বোৰ্ডে বহন কৰিব বুলি কৈছে marriage assistance the building worker having contribution membership for 5 years shall be eligible for a building worker construction worker হিচাপে 5 বছৰলৈকে যদি তেওঁ ৰেজিষ্ট্ৰেচন ভ্যালিড থাকে তেতিয়াহলে তেওঁ ল'ৰা ছোৱালীৰ বিয়াৰ কাৰণে বিল্ডিং বিয়াৰ কাৰণে তেওঁ সুবিধা পাব বুলি কৈছে চৰকাৰে সহায় কৰিব to get financial assistance 25000 টকা লগে চৰকাৰে সহায় কৰিব for the marriage of their children a female member of this fund is also eligible for the assistance of her own marriage এজনী যদি ছোৱালী হয় তেওঁ যদি 5 বছৰ ক্ৰছ কৰে তেতিয়াহলে মেম্বাৰ হিচাপে ক্ৰছ কৰে তেতিয়াহলে তেওঁ নিজৰ বিয়াৰ কাৰণে 25000 টকাটো তেওঁ এলিজিবল হ'ব বুলি কৈছে this assistance shall be for the marriage of 2 children of the beneficiary দুজন ল'ৰা ছোৱালীৰ লগে এখিনি সুবিধা দিব বুলি কৈছে ফ্যামিলি পেনশন ইন দ্য ইভেন্ট অফ ডেথ অফ দ্য পেনশনাৰ যদি মানুহজন ৰেজিষ্টাৰ্ড কৰা মানুহজন যদি মৰি যায় given to the surviving spouse তেওঁৰ নমিনীক তেওঁ পইচা দিয়া হ'ব the amount pension will be 50% of the pension received by the deceased pensioner এই পেনশনাৰজনে যিমান পেনশন পাব লগা আছে তাৰ 50% পেনশন এই নমিনীজনক দি দিব চেক হেল্থ চেকআপ কেম্প ৰেজিষ্টাৰ্ড কনষ্ট্ৰাকচন ৱৰ্কাৰ্ছ ৰেজিষ্টাৰ্ড কৰা কনষ্ট্ৰাকচন ৱৰ্কাৰজনে মেম্বাৰশ্বিপ হিচাপে ৰেজিষ্টাৰ্ড কৰা কনষ্ট্ৰাকচন ৱৰ্কাৰজনে of the fund avail an amount of 5000 once in a year এবছৰ 5000 টকা তেওঁ হেল্থ চেকআপ হিচাপে এই বোৰ্ডৰ পৰা সহায় পাব কভাৰেজ আণ্ডাৰ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা কভাৰেজ আণ্ডাৰ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা স্কিম আণ্ডাৰ দ্য LIC মুড কভাৰ্স ডেথ ক্লেইম এক্সিডেণ্টেল বেনিফিট নৰ্মেল ডেথ 2 লাখ এক্সিডেণ্টেল বেনিফিট পাব যিজন কনষ্ট্ৰাকচন ৱৰ্কাৰে ৰেজিষ্টাৰ্ড মেম্বাৰ হিচাপে ইয়াতে মেম্বাৰ হ'ব ৱৰ্কাৰ হিচাপে মেম্বাৰশ্বিপ থাকিব তেওঁ এই PM JJY BY প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত যদি তেওঁ নৰ্মেল ডেথ হয় তেতিয়াহলে 2 লাখ টকা পাব আৰু এক্সিডেণ্টেল ডেথ হলে 4 লাখ টকা বেনিফিট পাব আৰু ডিজেবিলিটি হলে যদি কিবা অংগ বিকলাঙ্গ হৈ যায় তেতিয়াহলে 35500 ৰ পৰা 75000 টকা লগে তেওঁ পাব স্কিম মান্থলি এডুকেশনাল স্কলাৰশ্বিপ আৰু লগতে মান্থলি স্কলাৰশ্বিপ হিচাপে 100 টকা চৰকাৰৰ পৰা দিব বুলি কৈছে আপ টু 12 ষ্টেণ্ডাৰ্ড আণ্ডাৰ শিক্ষা